মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ত্ৰিকোণমিতিৰ আমাৰ অনুশীলনী 8.1 কুৱেশ্যন নাম্বাৰ নেক্সট 9 খিনি আমি কৰিম। এইখিনি 9 খিনি 8 নম্বৰলৈকেতো হৈ গ'ল, 9 নম্বৰ এইখিনি কৰিম। ইয়াত দি থোৱা আছে কি যে ট্ৰায়াঙ্গল ABC ৰ বি কোণ সমকোণ বুলি দিছে। যদি tan A = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা। হৈ গ'ল। মই কুৱেশ্যনটো নেক্সট লিখি লৈছোঁ আৰু চিত্ৰটোৰ লগতে আঁকি লৈছোঁ। এইখিনি চোৱা এতিয়া tan A = 1/√3 হয়, দি থোৱা আছে। তো 1 নম্বৰ কুৱেশ্যনটো হ'ল এইখিনিৰ নেক্সট মানবিলাক আমি উলিয়াব লাগে। হৈ গ'ল। এতিয়া A কোণৰ সাপেক্ষে tan A = কিমান হ'ব? টেনৰ অনুপাতটো কি আছিলে? লম্ব ডিভাইডেড বাই নেক্সট ভূমি আছিলে, নহয় জানো? এতিয়া এইটো A কোণৰ সাপেক্ষে সন্মুখৰ বাহুডালে কি হ'ব? লম্ব হৈ যাব। এইটো হৈ গ'ল তোমাৰ ভূমি আৰু এইডাল হৈ গ'ল নেক্সট কৰ্ণ। বি কোণটো সমকোণ দিছিলে না, 90 ডিগ্ৰী সন্মুখৰ বাহুডাল টো কৰ্ণ হৈ গ'ল। এতিয়া টেনৰ অনুপাতটো মানে কি আছিলে? লম্ব ডিভাইডেড বাই ভূমি আছিলে। লম্ব কি? এইডাল BC বাই AB, হয়নে? ইকুৱেল টু 1/√3। এইটো তোমাক দি থোৱা আছিলে। হৈ গ'ল। এটাকে ধৰা হ'ল BC = কিমান? 1 মানে অকল মই K বুলি ধৰিলোঁ, এনেকৈ 1K। 1 নিলিখোঁ আৰু এনেকৈ K বুলি লিখিলোঁ। আৰু AB = কিমান? √3 এইপিনে K। হৈ গ'ল। তাৰমানে এইটো আৰু এইটো হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব? কৰ্ণডালৰ মাপটো উলিয়াব লাগিব। এটাকে AC² = কিমান হ'ব? BC² + AB²। হৈ গ'ল। BC = কিমান আছে? এইটো K² প্লাছ AB = কিমান আছে? √3K। এইটো স্কুৱাৰ K² প্লাছ √3 স্কুৱাৰ কৰিলে কিমান হৈ যাব? 3 হৈ গ'ল। আৰু K স্কুৱাৰ কৰিলে K²। দুটা যোগ কৰিলে কিমান হৈ যাব? 4K²। এটাকে AC = কিমান হ'ব? ইয়াৰ বৰ্গমূল 4K² বৰ্গমূল। 4 বৰ্গমূল আহিলে 2 আৰু K² বৰ্গমূল আহিলে K। তাৰমানে AC মানটো মই কিমান পালোঁ? 2K পালোঁ। হৈ গ'ল এইখিনিলৈকে। এতিয়া আমাৰ আহিলে মেইন অনুপাতৰ মানখিনি উলিয়াবৰ কাৰণে। এতিয়া চোৱা, প্ৰথমে sin A = কিমান আমি উলিয়াই ল'ম। তাৰপিছত cos C = কিমান উলিয়াম। তাৰপিছত cos A আৰু sin C। আমাক ইয়াত যিকেইটা লাগে আমি সেইকেইটা উলিয়াই ল'ম। হৈ গ'ল। প্ৰথমতে sin A টো উলিয়াইছোঁ। এটাকে sin A কোণৰ সাপেক্ষে আছে, দেখিছা নহয়? এতিয়া এই কোণৰ সাপেক্ষে sin A কি হয়? লম্ব ডিভাইডেড বাই কৰ্ণ। লম্ব কোণটো BC, কৰ্ণ কোণটো AC। হৈ গ'ল। BC = কিমান? K। AC = কিমান? আমি কিমান পালোঁ? নেক্সট 2K। K কটা গ'ল হাফ। হৈ গ'ল। তাৰপিছত এই কোণৰ সাপেক্ষে আৰু কি আছেনো? এইটো এটা আছেনে cos A, এই কোণটোৰ সাপেক্ষে। cos A মানটো উলিয়াই লওঁ। কছৰ অনুপাতটো কি আছিলে? ভূমি ডিভাইডেড বাই কৰ্ণ, নহয় জানো? ভূমি কোণটো AB, কৰ্ণ কোণটো AC। AB = কিমান? √3K। আৰু AC = কিমান?
টুৱাইচ কে 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 কটা গুচি গ'ল কি থাকিলে √3 নেক্সট 2 থাকিলে এইখিনিলৈকে হ'ল নেক্সট আহিলে এবাৰ cos c মানটো কিমান এইটো কিন্তু c দেখিছানে এইটো কোন এইটো c কোণৰ সাপেক্ষে c কোণ কোনটো এইটো c কোণৰ সাপেক্ষে আমি এতিয়া উলিয়াম cos c c কোণটোৰ সাপেক্ষে কি হ'ব এইডাল কিন্তু লম্ব হৈ যাব তেতিয়া এই কোণটোৰ সন্মুখৰ বাহুডাল কি হ'ব ab আছে ab টো লম্ব হ'ব বাকি এইটো হৈ যাব ভূমি এইটো হৈ যাব নেক্সট কৰ্ণটো একেডালে থাকিব কাৰণ কৰ্ণটো একো পৰিৱৰ্তন নহয় কাৰণ 90 ডিগ্ৰী সন্মুখৰ বাহুডাল সদায় কৰ্ণই থাকিব বাকি লম্ব আৰু ভূমিৰ মাজত এই কোণৰ সাপেক্ষে কি হয় এইগিটাই খালি নেক্সট চেঞ্জ হৈ থাকে হ'ব এটা c কোণৰ সাপেক্ষে কিন্তু লম্ব ab হ'ব আৰু bc টো কি হ'ব তেতিয়া নেক্সট ভূমি হ'ব হ'ব এতিয়া আমি cos c cos অনুপাতটো মান কি আছিল ভূমি ডিভাইডেড বাই কৰ্ণ তে ভূমি কোনটো হ'ব c কোণৰ সাপেক্ষে ভূমিটো এইটো হৈ যাব bc বাই ভূমি ডিভাইডেড বাই কৰ্ণ তাৰমানে কৰ্ণ কিমান ac হৈ গ'ল bc মান কিমান পাইছিলো bc মান আমি k পাইছিলো আৰু ac মানটো কিমান পালো নেক্সট টুৱাইচ k কটা গুচি গ'ল হাফ থাকিলে হৈ গ'ল নেক্সট এতিয়া আমি উলিয়াম কোনটো এইটো আছে sin c গুণৰ সাপেক্ষে সাইনৰ অনুপাত sin c কিমান হ'ব c গুণৰ সাপেক্ষে কি হ'ব এটা চোৱা লম্ব এইডাল ভূমি এইটো আৰু কৰ্ণ এইটো হৈ গ'ল সাইনৰ অনুপাত কি আছিল লম্ব ডিভাইডেড বাই কৰ্ণ আছিল তো লম্ব কোনটো হ'ব c গুণৰ সাপেক্ষে এইডাল হ'ব ab বাই ac হ'ব ab কিমান ab হৈ গ'ল √3k ac কিমান আমি কিমান পাইছিলো নেক্সট টুৱাইচ k হৈ গ'ল k কটা গুচি গ'ল কি থাকিলে √3 বাই নেক্সট 2 থাকিলে আমি এইকেইটা মান আমি উলিয়াই ললো নেক্সট এতিয়া আমি কি কৰিম এই এক নম্বৰ ইয়াত আমি মানকেইটা বহুৱাই দিম হল এতিয়া আমি লিখিলো এক নম্বৰটো কি দিছে sin a cos c plus cos a next sin c হৈ গ'ল ইকুৱেল টু sin a ইকুৱেল টু কিমান পালো আমি হাফ পাইছো এইটো ৰে sin a ইকুৱেল টু এইটো দেখিছা না sin a ইকুৱেল টু আমি দুই ভাগৰে লিখি ললো ইনটু cos c ইকুৱেল টু কিমান পাইছো এইখিনি পাইছো না cos c ইকুৱেল টু কিমান হাফ প্লাস cos a ইকুৱেল টু কিমান পাইছো এইটো চোৱা cos a ইকুৱেল টু কিমান √3/2 পাইছো হয় না ইনটু sin c ইকুৱেল টু কিমান পাইছো হেতুকে পাইছো √3/2 পাইছো হৈ গ'ল এটা আমি ক্যালকুলেশনখিনি কৰো কটাকটিটো না যায় 1 * 1 2 * 2 ইপিনে 4 হৈ গ'ল ইয়াৰ একো কটাকটি না যায় √3 * √3 কিমান হৈ যাব 3 হৈ গ'ল 2 * 2 4 হৈ গ'ল ইকুৱেল টু এলসিএম কিমান হৈ গ'ল 4 হৈ গ'ল একে একে আছে 4 4 তে উপৰগিটা যেনেকৈ আছে তেনেকৈ লিখি দিলে হৈ গ'ল 1 + 3 1 + 3 = 4 divided by 4 হৈ গ'ল কটাকটি গ'ল 1 থাকিলে তে বুজি পাইছা বস্তুটো ঠিক তেনেকৈ আমি এইখিনি আমি কৰিলো 1 নম্বৰটো হৈ গ'ল ঠিক হেদৰে আমি নেক্সট 2 নম্বৰটো কৰিম 2 নম্বৰত কি দিছে আমাক এইখিনি দি দিছে ইয়াৰ এটা মানবিলাক বহাই যাম cos a = কিমান আমি পাইছিলো
এই ওপৰ অংকটো চালে ওলাই পৰিব cos হৈ গ'ল √3/2 পাইছিলোঁ নহয় জানো ইনটু cos c ইকুৱেল টু কিমান পাইছিলোঁ হাফ পাইছিলোঁ বিয়োগ চিন sin a ইকুৱেল টু কিমান পাইছিলোঁ হাফে পাইছিলোঁ ইনটু sin c ইকুৱেল টু পাইছিলোঁ কিমান √3/2 হৈ গ'ল কটাকটি নাযায় পূৰণ কৰিলে √3 লগত 1 পূৰণ কৰিলে √3 2 2 গুণ এইপিনে 4 মাইনাছ √3 লগত 1 পূৰণ কৰিলে √3 হৈ গ'ল 2 2 গুণ 4 বা ইকুৱেল টু এইখিনি আৰু এইখিনিটো একেই এইটো কটাকটিয়ে গুচি গ'ল কি থাকিলে 0 এটাকে 2 নম্বৰ মানটো আমি কিমান পালোঁ 0 পালোঁ নেক্সট বুজি পালা না এইখিনি আকৌ ভালকৈ চাই ল'বা হ'ব